এয়া মাছ ফ্ৰাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, 31 ডিচেম্বৰ বুলি আমি ক'তো ফুৰিবলৈ যোৱা নাই। ঘৰৰ ওচৰতে সকলো মিলি সৰুকৈ এটি পাৰ্টি আয়োজন কৰিছোঁ। এয়া সকলোৱে মিলি বনাবলৈ লাগি গৈছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। ৰান্ধনি মেইন ৰান্ধনি নমস্কাৰ আৰু এয়া হেল্পাৰ ছেকেণ্ড ৰান্ধনি। 31 ডিচেম্বৰ বুলি আৰু এইখন এখন সৰুকৈ ঘৰতে বনোৱা মিনি গাৰ্ডেন আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া ছাগলী মাংস অনা হৈছে আৰু এয়া আমাৰ ব্ৰইলাৰ ড্ৰাই ফ্ৰাইৰ কাৰণে অনা হৈছে আৰু এয়া লোকেল চিকেন, লোকেল চিকেন হয় যিসকলে ব্ৰইলাৰ আৰু ছাগলী মাংস নাখায় তেওঁলোকৰ বাবে। আৰু এয়া আমাৰ বাৰ্থডে আছিলে এজনৰ, বাৰ্থডে কেক হয়, বাৰ্থডেও পতা হৈ গ'ল। আৰু এয়া আমাৰ ছাগলী মাংস হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু দেখিবলৈ? সকলোখিনি জুইতে বনোৱা হৈছে। আৰু এতিয়া আমি সকলোৱে মাংসৰ জুতি লৈ আছোঁ, টেষ্ট কৰি আছোঁ মাংস। এয়া দেখিছেনে? মাংস টেষ্ট কৰি আছোঁ কেনেকুৱানো হৈছে খাবলৈ কিন্তু বহুত মজা হৈছে দেই। এইফালে দেখিছেনে? এফালে গান লগাই নাচি আছে। সকলোৱে এটা ফূৰ্তি আৰু এয়া আমাৰ দেখিছেনে? এয়া চিকেন খাই শেষেই হৈ গ'ল, ড্ৰাই ফ্ৰাই চিকেন। আৰু এয়া জুইকুৰা চাওকচোন কি ধুনীয়াকৈ জ্বলি আছে, তাতে বাহিৰত বহুত কুঁৱলী পৰিছে। আমি তেনেকৈয়ে আছোঁ আৰু আমাকো দেখুৱাই দিছোঁ। আৰু এইফালে দেখিছেনে? সকলোৱে নাচিবই লাগিব এপাক, সকলো মিলি গান লগাই নাচি আছে, ময়ো অলপ নাচিছোঁ। আমাৰ খোৱাটো এতিয়া নহ'ব, আমাৰ খোৱাটো 12টা বজাৰ পাছতহে হ'ব। সেইকাৰণে এতিয়া সকলোৱে মাংস টেষ্ট কৰি লৈ বাৰ্থডে পাতি আৰু এতিয়া সকলোৱে অলপ নাচিছে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। এয়া এইফালেও দেখিছেনে? নাচি আছে, সকলোৱে ফূৰ্তি কৰিছে। আপোনালোকৰ লাইক কমেণ্টে অন্য এটা ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায়। সেইকাৰণে আপোনালোকে লাইক কমেণ্ট নকৰাকৈ নাথাকিব। আজি